তো হে গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। তো আকৌ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ। তো গাইজ বহুত দিন ভিডিঅ' বনোৱা নাই সেইটো কাৰণে ভাবিলোঁ আজি ভিডিঅ' এটাকে বনোৱা নাই কি কয় গাইজ। আজি আৰু দুদিনমানৰ আগত আমাৰ দাদাই যিহেতু বিয়া পাতিছিলে, তো গাইজ আজি নবৌক দেখুৱাম আপোনালোকক। তো গাইজ বৰষুণ দি আছিলে এইফালে এইফালে ৰ'ব দেখাইছোঁ আপোনালোকক। পূৰা বৰষুণ দি আছিলে এতিয়া অলপ আগত এৰিছে আৰু গাইজ ৰ'ব দেখাইছোঁ। তো গাইজ এইফালে পূৰা বৰষুণ দি আছে, এইফালে পূৰা বৰষুণ দি অলপ আগত আহিছে। তো ইয়াৰ অৱস্থা বেয়া হৈ আছে, সেইটো কাৰণে ভিডিঅ' দিব পৰা নাই। তো গাইজ এইফালে আমাৰ দাদাহঁত বহি আছে, ৰ'ব ওচৰৰ পৰা দেখুৱাই আছোঁগৈ গাইজ। তো গাইজ এইফালে বৰ্তাহঁতৰ ঘৰতে বহি আছোঁহি আৰু এইফালে আমাৰ দাদা এইজন বিশিষ্ট অতিথি। এইফালে আমাৰ আইতা মামা ঘৰ আইতা, এইফালে বৰ্তা বহি আছে। তো গাইজ চাই থাকক ভিডিঅ'টো। তো গাইজ এইফালে পাকঘৰতে সোমাই দিলোঁহি আৰু ভাত বনাই থকাৰ কাৰণে। এইফালে আমাৰ নবৌৱে পূৰা ধুনীয়াকৈ খানা বনাই আছে। তো গাইজ এইফালে আমাৰ দাদাই কুকুৰা মাংস কাটি আছে। আজি জোন কালিয়ে নতুনকৈ আহিছিলে নবৌ দুদিনমান আগতে যে বিয়া পাতিছিলে যে দাদা নবৌ আজি যাবগৈ আৰু কামৰ জেগালৈ। তো সেইটো কাৰণে খানা চানা খুৱাই মেলি যাব আৰু এইফালে পূৰা কুকুৰা মাংস কাটি আছে। ভাতটো খাম আৰু অলপ দেৰি পিছত। এইফালে আমাৰ ববু কৈ দিয়া কিবা এটা। তোমাৰ যিহেতু আজি বোৱাৰী যাবগৈ, ফিলিংছটো বেয়া লাগিছে নে ভাল লাগিছে? দুখে লাগিছে যা, ভালো লাগিছে। তো গাইজ যাবগৈ আৰু বেয়া এটা লাগিব। তো ব'লক ভিডিঅ'টো চাই থাকক, আৰম্ভ কৰি আছোঁ লাহে লাহে। যাম এয়াৰপৰ্টলৈকে থ'বলৈ ময়ো। তো আৰু এইফালে এটা ভাল ন? তো ব'লক দেখাই আছোঁ নবৌক, নতুন নবৌক। তো গাইজ এতিয়া খানাটো খাই লওঁ আৰু খাই মেলি গাটো ধুই পিনে লগ পাই আছোঁ আপোনালোকক। তো গাইজ এইফালে খানা বাঢ়ি থৈ দিছে, যিহেতু কুকুৰাটো আনি আহিব। তো গাইজ খানাটো খাই মেলি লগ পাই আছোঁ আপোনালোকক। তো এতিয়া খানাটো খাই লওঁ দেই। তো গাইজ এতিয়া গা পা ধুই কৰি ওলাই কৰি ল'লোঁ। এতিয়া চব ওলাইছে আৰু এইফালে আমাৰ বৰমা ওলালে, এইফালে আমাৰ মেইন দৰাজন দাদা ওলালে এইফালে। তো গাইজ যাম, গাড়ীখন পাবহি আৰু এতিয়া অলপ পিছতে। তো চাই থাকক ভিডিঅ'টো। তো গাইজ এতিয়া চবেই ওলাই কৰি এইফালে বহি আছোঁ আৰু চব এতিয়া যাম আৰু গাড়ী আহি পালেহি। তো গাইজ এতিয়া যাম আৰু অলপ দেৰি পিছতে, চাই থাকিব ভিডিঅ'টো, দেখাই আছোঁ আৰু। এতিয়া নবৌ যিহেতু যাবগৈ, মনটো বেয়া হৈ আছে, সেইটো কাৰণে ভিডিঅ' চিডিঅ' নবনাওঁ আৰু। তো একেবাৰে গাড়ীত বনামগৈ আৰু এতিয়া দেখাবলৈ চেষ্টা কৰিম কিয়। তো মনটো বেয়া নহয়, সেইটো কাৰণে ভিডিঅ' চিডিঅ' বনাবলৈ বেয়া হৈ যায়। তো গাইজ চাই থাকক ভিডিঅ'টো। গাইজ এতিয়া যাবলৈ ওলাইছোঁ আৰু তো গৈ লওঁ। তো এইফালে আমাৰ নবৌ, তো যাওঁ আৰু এতিয়া। গাইজ যাবলৈ ওলালোঁ আৰু এইফালে গাড়ীত উঠি পিনে ওলালোঁ, যাওঁ এতিয়া। এইফালে আমাৰ দাদা। তো গাইজ ব'লক গৈ থাকোঁ দেই। আহি আমি তিতাবৰ তিনিআলি পাই গ'লোহি। এতিয়া এফালে তিনিআলি এইফালে গৈ নআলি হৈ এতিয়া ডাইৰেক্ট যোৰহাট এয়াৰপৰ্ট গুচি যাম। তাৰপাছত চাই থাকক ভিডিঅ'টো, ভাল এটা লাগে আৰু নে কি কয়। এতিয়া যাম আৰু গৈ আছোঁ আৰু তো চাই থাকক ভিডিঅ'টো। তো গাইজ ৰেল গেট পৰিলে সেইটো কাৰণে ৰৈ আছোঁ আৰু। তো এইফালে ৰেল গেট পৰি গ'ল, আমি আহি থাকোঁতেই অলপ আগত পৰিছে। তো ৰখি আছোঁ এইফালে, তাৰপাছত ৰেল যোৱাৰ পিছত যাম আৰু। এইফালে ৰেল আহি গ'ল গাইজ, দেখিছে আপোনালোকে। এইফালে ৰেল যাব আৰু এতিয়া অলপ দেৰি পিছতে সেইখন আমি যাম আৰু নে কি কয়। তো চাই থাকক ভিডিঅ'টো। এইফালে ৰেলখন শেষ হৈ গ'লগৈ, এইফালে শেষ হৈ গ'ল। তো এতিয়া যাম আৰু দেই গাইজ। তো গাইজ এইফালে ৰেল গেট উঠিলে আৰু যামেই আৰু। ৰেল গেট উঠাৰ পিছত তো চাই থাকক ভিডিঅ'টো। এইফালে গুচি আহিলোঁ আৰু দেই গাইজ, অকণো অপেক্ষা নকৰি। আকৌ যোৰহাট এয়াৰপৰ্টটো দেখুৱামগৈ। আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ নে কি কয় গাইজ, মনটো বেয়া নহয় সকলোৰে। তো গাইজ আহি লিচেউবাৰী পাই গৈছেহি। এইফালে লিচেউবাৰী। তো গাইজ
এয়াৰপৰ্ট পাই লওঁগে ব'লক। তো গাইছ ৰৰৈয়া এয়াৰপৰ্ট পাই গ'লোহি। ৰৰৈয়া বিমানবন্দৰ মানে এয়াৰপৰ্ট আৰু। তো চব বহি কৰি ধুনীয়াকৈ আহি আছোঁ। তো গাইছ লাষ্টত সোমাই দিলোঁ আৰু একেবাৰে আগত বহি অহা মানুহটো। তো এতিয়া এয়াৰপৰ্টৰ ভিতৰত তো গাইছ আহি সোমালোঁ আৰু গেটৰ পৰা। এতিয়া এয়াৰপৰ্ট পাই গৈছোঁহি গাইছ। তো দেখাবলৈ চেষ্টা কৰিম। তো এয়াৰপৰ্টৰ ভিতৰলৈকে সোমাবলৈ নিদিয়া বোলে। তো গাইছ ৰ'ব দেখাম ভালকৈ নামি কৰি লৈ। তো চাই থাকক ভিডিঅ'টো আৰু ভাল এটা লাগে নে কি কয়। তো গাইছ এইটো ৰৰৈয়া এয়াৰপৰ্ট ধুনীয়াকৈ একদম গছ গছনি আছে, ফুলদানি চুলদানি সজাই কৰি থৈছে। দেখুৱাব পৰা নাই বাৰু আপোনালোকক, বেয়া নাপাব আৰু মই দেখিছোঁ মানে। তো আপোনালোকে আহিলে দেখিব। এইফালে সোমাম আৰু অলপ মানে ওচৰলৈকে যাম আৰু সোমাবলৈ নিদিয়ে যিহেতু। তো মানে নবৌহঁত মানে ড্ৰেছটো চেঞ্জ কৰিবলৈ গৈছে। তো গাইছ এইফালে ৰৈ আছোঁ আৰু চবেই। তো এইফালে ওচৰলৈকে আহিলোঁ আৰু মানে ৱেট জোখা তালৈকে এইফালে চব ৰৈ আছোঁ আৰু এতিয়া টাটা বাই বাই দিবলৈ। তো তাৰপিছতে আৰু যাবগৈ আৰু এইফালে ওলাই দিলে আৰু যাবলৈ। এইফালে গ'লগৈ আৰু নবৌ। আকৌ ছমাহৰ পিছত লগ পাম আৰু। তো গাইছ এতিয়া মোৰ যাওঁ আৰু ঘৰলৈ নে কি কয় গাইছ। এতিয়া ঘৰলৈ যাবলৈ ওলাই দিলোঁ আৰু দেই গাইছ, একেবাৰে গাড়ীত লগ পাই আছোঁ আকৌ। তো গাইছ এতিয়া ঘৰলৈ আহি আছোঁ আৰু এতিয়া এইফালে ঘৰলৈ আহি আছোঁ পূৰা ধুনীয়াকৈ। এইফালে যোৰহাট গোৱালি হৈ গুচি যাম বুলি ঘৰলৈ ধুনীয়াকৈ। যোৰহাট টাউন আমাৰ। তো গাইছ এয়াৰপৰ্টৰ পৰা ঘৰ আহি পালোহি। মানে নবৌক থ'বলৈ গৈছিলোঁ মানে এয়াৰপৰ্টত, যিহেতু মানে নবৌৱে দিল্লীত চাকৰি কৰে। তো গাইছ থৈ মেলি আহিলোঁ। এতিয়া আহি পাই মেলি অলপ শুই কৰি ল'লোঁ। তো তাৰপাছত আৰু এতিয়া উঠি কৰি বোলো ভিডিঅ'টো সামৰি থৈ দিওঁ। তো গাইছ যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ ইউটিউব চেনেল মোৰ চেনেলটোলৈ যিসকল নতুনকৈ আহিছে তেখেতলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আশা কৰোঁ। তো গাইছ আজিলৈ বিদায় মাৰিছোঁ।